নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো নিশ্চয় খুব বেছি ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ বাৰু দেই। আজি এয়া গাজৰ হালোৱা বনাম বুলি ভাবিলোঁ আৰু কেনেদৰেনো মই গাজৰ হালোৱাখিনি বনাবলৈ লৈছোঁ আপোনালোকেও অকণমান চাবচোন দেই। যদি বনাই খাবলৈ নাজানে বনাই খাব পাৰিব। অতি সহজ গাজৰ হালোৱা বনাবলৈ। প্ৰথমতে মই গাজৰকেইটা পৰিষ্কাৰকৈ ধুই মেলি এয়া চুচটো গুচাই লৈছোঁ আৰু এতিয়া আকৌ এবাৰ ধুই পেলাই মই পিহনাখনত মাৰি আছোঁ। এনেকৈ গোটেইখিনি গাজৰ মই পিহনাখনত মাৰি ল'ম আৰু লগতে মোক সৰু ল'ৰায়ো অকণমান সহায় কৰি দিছে। সি বোলে মা দিয়াচোন ময়ো অকণমান মাৰি দিওঁ। তুমি অথনিৰ পৰা মাৰি আছা, হয়তো হাতখনো বিষাইছে চাগে। ভাবিলোঁ হয়ো মোৰ হাতখনো বিষাইছে, সিও মাৰি দিলে। সেইকেইটা গাজৰ পৰা এইখিনি হ'ল আৰু মই কুকাৰ এটা লৈ লৈছোঁ। কুকাৰটোলৈ মই গোটেই গাজৰখিনি ভৰাই দিলোঁ। কুকাৰটোত মই পানী নিদিওঁ, গাখীৰ দিম আৰু এয়া একাপমান পানীও দি দিছোঁ বাৰু দেই। তাৰপাছতহে মই এয়া গাখীৰ চাখীৰখিনি দিম। এনেকৈ একাপ পানী দি পেলাই প্ৰথমতে চিটি দুটামান মাৰি ল'ম, তেতিয়া সোনকালে সিজি যায়। সেইটো কাৰণে ভাবিলোঁ পানী একাপ দি পেলাই প্ৰথমতে চিটিখিনি মাৰি লওঁ, কাৰণ গাজৰখিনি বৰ ধুনীয়াকৈ পুৰঠ হৈছে। আৰু ইফালে মই চচ এটাৰে গাখীৰখিনি গৰমাই লৈছোঁ। ইফালে কাজু কেইটামান আৰু খিচমিচ কেইটামান লৈ লৈছোঁ। কাজু আৰু খিচমিচটো দিলে খাবলৈ খুবেই ভাল লাগে। আৰু ইলাচিও দুটামান লৈ লৈছোঁ। ইলাচি দুটামান দিলে গোন্ধটো খুবেই ধুনীয়া লাগে আৰু খাবলৈ বহুত ভাল লাগে। হেল্ডি হয় গাজৰ হালোৱাটো। এনে যদি ল'ৰা ছোৱালীয়ে গাজৰ খাবলৈ নিবিচাৰে আপোনালোকৰ সন্তানে, এনেকৈ হালোৱা বনাই দিবচোন, সিহঁতি খাই খুব বেছি ভাল পাব। আপোনালোকে লুচিৰ লগতো খাব পাৰিব। বহুতে বনায়, সকলোৱে বনোৱা পদ্ধতিবোৰ অলপ বেলেগ বেলেগ ধৰণৰ নহয়নে বাৰু। এয়া মই পানী একাপ দি প্ৰথমতে এয়া চিটি দুটামান মাৰি ল'লোঁ। বৰ ধুনীয়াকৈ সিজি গ'ল গাজৰখিনি। এতিয়া মই কি কৰিলোঁ, গেছটো জ্বলাই ল'লোঁ আৰু গেছটো জ্বলাই লোৱাৰ পাছত আকৌ মই কুকাৰটো গেছৰ ওপৰলৈ উঠাই দিলোঁ। এতিয়া আকৌ অকণমান লৰাই আছোঁ এনেকৈ, আৰু যাতে ভালকৈ সিজি যায় গাজৰখিনি, আৰু লাহে লাহে মই লৰাই আছোঁ। আৰু গৰমাই লোৱা গাখীৰখিনি এতিয়া মই কুকাৰটোলৈ ঢালি দিলোঁ। গোটেইখিনি গাখীৰে দি দিলোঁ, কাৰণ গাজৰখিনিও সৰহ হয়, আপোনালোকে নিশ্চয় দেখিছে। মই গোটেইকেইটা গাজৰে পিহি ল'লোঁ আৰু এতিয়া যাতে তলত লাগি নধৰে এনেকৈ লাহে লাহে মই হেতাখনেদি লৰাই আছোঁ। লৰাওঁতে যেতিয়া ডাঠ হৈ পৰিব তেতিয়া জানিব গাজৰ হালোৱা তৈয়াৰ হৈ গৈছে। ইফালে মই এয়া চেনি অলপমান লৈ ল'লোঁ। আমাৰ মানুহে মানে আমাৰ ঘৰৰ মানুহে অলপমান মিঠাটো বেছিকৈ খায়, সেইটো কাৰণে মই চেনি অকণমান সৰহকৈ দিছোঁ দেই। আপোনালোকে যদি মিঠাটো কমাই খায় তেতিয়া চেনি অকণমান কমকৈ দিব। ইফালে এয়া এনেকৈ উতলি আছে আৰু মই লৰাই আছোঁ, আৰু অকণমান চেনি দি দিলোঁ। মই কৈছোঁৱে প্ৰথমতে, আমাৰ ঘৰৰ মানুহে সোৱাদ বেছি খায়। আৰু আপোনালোকৰ যদি চুগাৰ পেচেণ্ট আছে তেতিয়াহ'লে চেনি কমকৈ দিব দেই, পৰাপক্ষত নিদিয়াকৈ খালে ভাল লাগে। মই এয়া খিচমিচ কেইটা দি দিলোঁ আৰু লগতে এয়া কাজুৰ কেইটামানো দি দিলোঁ। লগতে এয়া ইলাচি কেইটা মই এনেকৈ অলপমান ফালিছি সৰু সৰু টুকুৰা কৰি ইলাচিখিনিও দি দিলোঁ। এনেকৈ এতিয়া লৰাই আছোঁ, লৰাই যাতে উতলি ডাঠ হৈ যাব, তেতিয়া জানিব আপোনাৰ হালোৱা উপযোগী হৈ গৈছে। এয়া বৰ ধুনীয়াকৈ উতল এটা আহিছে। সকলোৱে যদি খোৱা নাই এবাৰ হ'লেও খাই চাব দেই। অলপ ঘি দি দিলোঁ। ঘিটো দি দিলে ঘি গোন্ধটো আহে আৰু ভাল লাগে খাবলৈ, সেইটো কাৰণে মই ঘি থকাৰ কাৰণে ঘি অলপ দি দিলোঁ। যদি আপোনালোকে ঘি খাই বেয়া পায় তেতিয়াহ'লে ঘি নিদিলেও হ'ব দেই। মই থকাৰ কাৰণে দি দিলোঁ। এয়া উতলি দেখিছেনে কিমান ধুনীয়াকৈ ডাঠ হৈ পৰিছে আৰু হালধীয়া হৈ গৈছে গাখীৰৰ ৰংটো। হালধীয়া মানে গাজৰ পৰা ৰংটো ওলাইছে যে, ইমান ধুনীয়া এটা কালাৰ হৈছে। সকলোৱে এবাৰ বনাই খাব বুলি মোৰ আশা থাকিল দেই। আৰু ভাল লাগিলে ভিডিঅ'টো চাই আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, সকলোৱে কুশলে মংগলে থাকক, বাই।